জয় অসমবাসীৰ কাৰণে এইটো খুবেই ভাল খবৰ যে ভাৰত চৰকাৰে অসমৰ কাৰণে কিবা কৰিম বুলি সিদ্ধান্ত লৈছে। আজিৰ ভিডিঅ'টো কোনো ধৰণৰ ৰাজনৈতিক পাৰ্টিৰ লগত জড়িত নহয়। আমি অসমবাসী ভাৰত চৰকাৰৰ কামৰ কাৰণে আমি খুবেই গৌৰৱান্বিত। সেইকাৰণে অসমৰ যিটো প্ৰজেক্ট নিউ প্ৰজেক্ট ভাৰত চৰকাৰে হাতত লৈছে, সেইকাৰণে অলপ মই এইটো ভিডিঅ'ৰ জৰিয়তে মই জনাম। ভাৰতৰ উত্তৰ পূব অঞ্চল অসমত চাবলৈ গৈছে। আগৰ তোলাশদি আৰু বগীবিল বিলৰ উপৰিও এই বিল অসমৰ কাৰণে হৈ আছে নিউ প্ৰজেক্ট। ইয়াত বিভিন্ন ধৰণৰ উন্নতিৰ প্ৰকল্পে কাম ষ্টাৰ্ট হৈছে। অসমৰ কাৰণে এই বিলি শ্ৰী নৰেন্দ্ৰ মোদী প্ৰায় 11,600 কৰোৰ টকা অসমৰ উন্নতিৰ প্ৰকল্পে এনাউন্স কৰিছে। এই পইচাখিনি যদি সঠিক ৰূপত ব্যৱহাৰ কৰা হয় তেন্তে আমাৰ অসমখন কেনেকুৱা দেখিবলৈ হ'ব আপোনালোকে গম পায়নে? এনেকুৱা এটা অসম গঢ়ি উঠিব যে আপোনালোকে ভাবিবই নোৱাৰে। আৰু আমি যিটো সপোনত যিটো ভাবোঁ যে আমাৰ অসমখন এনেকুৱা হ'ব লাগিছিল, বা আমি যদি কেতিয়াবা প্ৰধানমন্ত্ৰী হ'লো হয় বা আমাক এইখিনি যদি অধিকাৰ দিল হয় তেন্তে আমি কেনেকুৱা বনালোঁ হয়। বন্ধুসকল, এনেকুৱা ধৰণৰ এটা অসম গঢ়ি তোলা যিটো আপোনাৰ সপোন আছে, এইটো বাস্তৱত পৰিণত হৈ আছে এই বুলি ভাৰত চৰকাৰে এইটো প্ৰজেক্টৰ ওপৰত। তো আপোনাৰ যিটো সপোনৰ যিটো অসম, এই পইচাখিনি যদি এনেকুৱা ৰূপতে ব্যৱহাৰ কৰে তেন্তে আপুনি স্ক্ৰীণত দেখাৰ নিচিনাকৈ অসমখন গঢ়ি উঠিব ইন ফিউচাৰত। অসমৰ গুৱাহাটীত উপস্থিত কামাখ্যা মন্দিৰ উন্নতিৰ কাৰণে ভাৰত চৰকাৰে এইবেলি 500 কৰোৰ টকা কামাখ্যা মন্দিৰত প্ৰতিদিনে লাখ লাখ ভক্তৰ যি ভক্তিৰ সুবিধাৰ কাৰণে প্ৰায় 500 কৰোৰ টকা এইবেলি দিয়া হৈছে। এই 500 কৰোৰ টকা কিমান টকা আপোনালোকে ভাবিব পাৰেনে? কিমান টকা? বহুত টকা হয়। এইটো টকা যদি অসমৰ অকল কামাখ্যা মন্দিৰখন উন্নতিৰ কাৰণেই ব্যৱহাৰ কৰা হয় তেন্তে আপুনি স্ক্ৰীণত যি দেখি আছে, যিটো 3D আমাৰ ইন ফিউচাৰত কামাখ্যা মন্দিৰখন হ'ব, যিটো প্লানিং আছে, এনেকুৱা ধৰণৰ আপোনালোকে দেখিবলৈ পাব। আমাৰ অসমৰ গুৱাহাটীখন কেনেকুৱা ডেভেলপ হ'ব, কেনেকুৱা ভাল লাগিব। অসমৰ কাৰণে এইটো খুবেই ভাল খবৰ, খুবেই ভাল খবৰ। মই খুবেই আনন্দিত হৈছোঁ এইটো বাজেটৰ ওপৰত অসমৰ উন্নতিখন দেখি। ইয়াৰ উপৰিও শ্ৰী নৰেন্দ্ৰ মোদী অসমৰ গুৱাহাটীত একোটা মল নিৰ্মাণ কৰিব। আৰু এই মলখন যদি নিৰ্মাণ হয় তেন্তে আপুনি দেখিবলৈ পাইছে যে ইমান ডাঙৰ এখন মল গঢ়ি উঠিব। আৰু এই মলখনত অসমৰ লগতে বিভিন্ন ঠাইৰ মানুহে যি খুচুৰা ব্যৱসায়ীসকল আছে, ইহঁতৰ উৎপাদিত সামগ্ৰীসমূহ যেনে অসমৰ চাহপাত, ঘেঁহু, সৰিয়হ, এইবিলাক তাত বিক্ৰী কৰিব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী আপোনালোকে পাব। কিমান ডাঙৰ এটা মল হ'ব। তো আপুনি যদি কেতিয়াবা গুৱাহাটীত আহে তেন্তে এই মলখন আপোনালোকে দেখিবলৈ পাব। এই মলখন নিৰ্মাণ কৰাৰ কাৰণে ভাৰত চৰকাৰে অসমক 297 কৰোৰ টকা দিছে। আৰু আমাৰ এই মলখন এনেকুৱা দেখাত হ'ব যে আপোনালোকে ভাবিবই নোৱাৰে। এনেকুৱা এটা ধুনীয়া মল গঢ়ি উঠিব। এই অসমৰ কিমান উন্নতিৰ প্ৰকল্পে ভাৰত চৰকাৰে এইবুলি অসমত চকু দিছে। ইয়াৰ উপৰিও অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে অসমৰ গুৱাহাটীত চিকিৎসাৰ কাৰণে যিটো হস্পিটেল, এইটো ধুনীয়াকৈ বনাব বুলি ইয়াৰ উপৰিও এটা পদক্ষেপ লৈছে। ইয়াত বিভিন্ন ধৰণৰ চিকিৎসা অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বিভিন্ন মানুহে ইয়াত চিকিৎসা ল'বলৈ গুৱাহাটীত আহিব পাৰিব। ইয়াৰ কাৰণেও ভাৰত চৰকাৰে প্ৰায় 3,250 কৰোৰ টকা দিছে এই চিকিৎসা ফেচিলিটিখন আগবঢ়োৱাৰ কাৰণে। তো ভাৰত চৰকাৰে অসমৰ বিভিন্ন ঠাইত উন্নতি কৰাৰ উপৰিও যে খেল জগতৰ ওপৰতো চকু আগবঢ়াইছে, ইয়াৰ কাৰণে অতি ভাল খবৰ যে ভাৰত চৰকাৰে খেলৰ প্ৰতিও অলপ মনোযোগ আগবঢ়াইছে। অসমৰ গুৱাহাটীত নেহেৰু ষ্টেডিয়ামখনৰ উন্নতিৰ প্ৰকল্পে এখন নিউ প্ৰজেক্ট হাতত লৈছে।
আমাৰ কাৰণে অতি ভাল খবৰ যে গুৱাহাটীত যদি নেহৰু ষ্টেডিয়ামখন অলপ ভালকৈ বনোৱা হয় তেন্তে ইয়াত আপোনালোকে ক্ৰিকেটৰ লগতে ভলী ফুটবলো ইয়াত খেলিব পাৰিব। তো যদি আমাৰ এই প্ৰজেক্টৰ অনুসৰি যদি এই নেহৰু ষ্টেডিয়ামখন বনোৱা হয় তেন্তে আপুনি স্ক্ৰীণত দেখাৰ নিচিনা এনেকুৱা এখন মডিফাই ষ্টেডিয়াম দেখিবলৈ পাব। তো অকল এই 3-4টা প্ৰজেক্টে নহয়, এই প্ৰজেক্টৰ আণ্ডাৰত 10টা প্ৰজেক্ট আছে। 10টা এনেকুৱা কাম কৰিব য'ত অসমৰ কাৰণে, অসমৰ উন্নতিৰ কাৰণে অকল। তো এইকেইটা বিশেষকেইটা মই প্ৰজেক্ট আপোনালোকৰ অকলত দাঙি ধৰিলোঁ যে আমি সকলোৱে ভাৰত চৰকাৰক ধন্যবাদ জনাওঁ যে এইবুলি অসমবাসীৰ কাৰণে কিবা কৰিম বুলি ভাবি আছে। জয় হিন্দ, জয় অসম।